welcome back to my new vlog. So friends, মই আজি আছো হাঁখাটি পথাৰৰ মেৰি গাঁৱত। আজি মই ফুৰিব আহিছিলোঁ। এতিয়া এখন সৰিয়হৰ বাৰী দেখিলোঁ, মই তাত আহি গ'লোঁ। তো ফ্ৰেণ্ডছ, বহুত ডাঙৰ ইয়াত আছে, সেই তাত আছে, বহুত আছে। আপোনালোকক দেখুৱাই যাওঁ তেনেহ'লে। Used to believe we were burning on the edge of something beautiful, selling a dream, smoking mirrors keep us waiting on a miracle, Go through the darkest of days, having to heartbreak away, never let you go, never let me down. ফ্ৰেণ্ডছ, আমি অৱশেষত আহি পালোহি। এখন মাটিমাহৰ বাৰী। এইবিলাক মাটিমাহ কাটি থৈ দিছে ইয়াত। তো এই ককা দুজনে তুলি আছে। তো ফ্ৰেণ্ডছ, আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সৰিয়হৰ বাৰীখনলৈ ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তেন্তে আহক আমাৰ লগত। তো ফ্ৰেণ্ডছ, এই মাটিমাহৰ খেতিৰ ওচৰত পালোহি। ইয়াত কিমান বিঘামান মাটি ইয়াত খেতি কৰিছে? 2.5 বিঘামান ইয়াত মাটিমাহৰ এই খেতি কৰিছে। ইয়াত মানে কিমান মান ওলাব নি? 6-7 কুইণ্টেল মান ওলাব। ফ্ৰেণ্ডছ, এইবোৰ মানে বন হৈ গ'ল। এইবিলাক দেখিছেনে? বহুত আছে এইবিলাক। এইবিলাক চব মৰি যাব মাছ, সেইকাৰণে আমি এইটো নাই দিয়া। ককা, আপুনি ইয়াত বনমৰা দৰৱবোৰ কিয় নিদিলে? মানে মাটিমাহবিলাক মৰি যাব বনমৰা দৰৱ দিলে, সেইটো কাৰণে দিয়া নহ'ল। তো ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে, এই বনবিলাক মাৰিবৰ কাৰণে বন মৰা দৰৱ নিদিলে, কাৰণ মাটিমাহবোৰ মৰি যাব। তেন্তে আপোনালোকক মই সৰিয়হৰ খেতিলৈ লৈ যাওঁ, আহক। এইখিনি ঘৰৰে নে আপোনালোকে মানে এই সঁচটো ক'ৰ পৰা আনিলে? সঁচটো ঘৰৰে। আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা? নাই পোৱা, সুবিধা নাই পোৱা। হয়, এতিয়ালৈকে একো সা সুবিধা নাই পোৱা। হয়। ফ্ৰেণ্ডছ, যদি আপোনালোকে এই ব্লগটো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।